সন্ধ্যা ক'ত আছানো তুমি? আহাচোন, মোৰ দেৰি হৈছে অফিচ যাবলৈ। টাইডাল বান্ধি দিয়াহি। সন্ধ্যা আহা না প্লিজ, দেৰি হৈছে মোৰ। ক'ত আছানো? ময়ে বান্ধি দিওঁ নহলে, দিয়ক বেয়া নাপায় যদি। তুমি ইয়াত? হেই, ইমান চিঞৰিছা যে? মই পাকঘৰত কিবা কাম এটা কৰি আছিলো। আৰু নিশা, তুমি হবলা ৰুমটো চাফ চিকুণ কৰিলা? বা বৰ ধুনীয়াকৈ চাফা কৰিছা দেই ৰুমটো, ভাল লাগিছে। মোৰ কিন্তু পচন্দ হৈছে তোমাৰ কামবিলাক। হয়, থেংক ইউ। সন্ধ্যা ইয়াত? আকাশ, মই তোমাক কবলৈ পাহৰি আছো নহয়। এয়া পিছে নিশা দেই। মোক অকমান ঘৰৰ কামত ইটো সিটো সহায় কৰি দিবৰ কাৰণে আজিৰ পৰাই তাইক কামত লগাইছো আৰু। বেচেৰি কাম বিচাৰি আহিছিলে, মই বোলো ক'তনো আৰু বিচাৰি ফুৰিবা, মোকো কোনোবা এজনী দৰকাৰ হয় ঘৰৰ সহায় কৰি দিবলৈ কামত। সেইকাৰণে বোলো আমাৰ ঘৰতে কৰা আৰু। কাম কাজ পিছে বেয়া নহয় দেই, ভালেই কৰিছে। কিন্তু একো নাই আকাশ, একো নাই, চিন্তা কৰিব নালাগে। মই সকলো ঘৰৰ কাম তাইক শিকাই বুজাই দিছো, পাৰিছে বাৰু কৰিব। আৰু সময়মতে মাহঁতকো আকৌ খোৱা বোৱা বনাই দিব লাগে নহয়। মই টিচাৰৰ জবটো জইন কৰাৰ পৰাচোন সময়ে নাপাওঁ ঘৰখনৰ একো কাম কাজ কৰিবলৈ, মাহঁতৰ কাৰণেও কিবা এটা ভালকে বনাই দিবলৈ। সেইকাৰণে তাই কৰক আৰু। ঠিকেই আছে, কিন্তু ইয়াত আমাৰ ঘৰত এনেকে কি হলো আকাশ? এনেকে একদম বেলেগ ধৰণৰ এক্সপ্ৰেছন দিছা যে, কিবা হ'ল নেকি? কিবা কৰে নেকি তোমাক নিশাই? নাই নাই বাইদেউ, মইতো তেওঁক একো কোৱা নাই। ছাৰ, আপুনি কিবা কব খুজিছে নেকি মোক? নাই, মোৰনো কি কবলগীয়া থাকিব তোমাক। যোৱা, তুমি নিজৰ কাম কৰাগৈ যোৱা। ঠিক আছে তেনেহলে। শাহু মা, মানে আপোনালোকৰ মাৰ দৰৱ খোৱাৰ সময় হ'ল নহয়, মই দৰৱটো দি আহো। নিশা, যোৱা মাক দৰৱটো দিয়া। দেখিলা আকাশ, কিমান দায়িত্ব বুজা ছোৱালী, আৰু পঢ়া শুনাও জানানে। বেচেৰি কামৰ প্ৰয়োজন আছিলে, আৰু মই কাম কৰা মানুহ এজনী। ভালে কৰিলো ন তাইক কামত লগাই পেলাই। কি হ'ল ন আকাশ, কিবা হ'ল নি কোৱাচোন? বেলেগ ধৰণৰ বিহেভ কৰিছা যে? নাই, একো হোৱা নাই, অলপ মূৰটো বিষাই আছে মানে, সেইটো কাৰণে। একো নহয়, ৰবা মই এটা কাম কৰো, নিশাক কৈ দিওঁ ধুনীয়াকৈ আদা দি পেলাই তোমালৈ চাহ এটা বনাই দিব তাই। ৰবা নিশা, আজি আকাশৰো ছুটি আছে আৰু মাও নাই, মন্দিৰলৈ গৈছে। এটা কাম কৰিবা, আজি অকমান টেষ্টি খানা এটা বনাই দিবা। আকাশে ঘৰত থাকিলে মানে ইমান চিম্পল খানা খাই বেয়া পায় বন্ধৰ দিনা। ঠিক আছে বাইদেউ, মই তেনেহলে চাওমিনকে বনাই দিম। আৰে বাহ নিশা, তুমি কেনেকে জানিলা আকাশে চাওমিন খাই ভাল পায় বুলি? নাই, মই সেইবিলাক নাজানো তেওঁ কি ভাল পায়, কিন্তু মই এনেহে কলো বোলো আজি বন্ধ যিহেতু চাওমিনকে বনাই দিওঁ আৰু। আচ্ছা ঠিক আছে দিয়া, তেনেহলে আজি আকাশৰহে বন্ধ, মোৰতো অফিচ খোলা আছে, মই ওলাই আছো, যাওঁ। তুমি আকাশলে ধুনীয়াকে চাওমিনখন বনাই ৰেডি কৰা দেই। হ'ব বাইদেউ, আপুনি চিন্তা কৰিব নালাগে, মই বনাই পেলাই বাঢ়িও দিম তেওঁক ধুনীয়াকে। হয় নেকি? ঠিক আছে তেনেহলেতো চিন্তাই নাই, মই তেতিয়াহলে অফিচ যাওঁ। ঠিক আছে, আপুনি যাওক, চিন্তা কৰিব নালাগে, মই ঘৰৰ ধ্যান ৰাখিম। নিশা, তুমি এনেকে মোৰ লগত বহিছাহি যে, কি কৰিছা তুমি এইবিলাক? আকাশ, তুমি এনেকুৱা কিয় ৰিয়েক্ট কৰিছা যে আমি দুইটা এনেকে একেলগে কেতিয়াও আগতে বহাই নাই? নিশা, আগৰ কথা বেলেগ আছিলে, সেইটো আমাৰ পাষ্ট আছিলে। এতিয়া মোৰ বিয়া হ'ল, মই কাৰোবাৰ হাজবেণ্ড হয়। আৰু মই তোমাৰ কাৰণে এতিয়া একো নহয় নেকি? আৰু পাহৰি গলা নেকি? আগতে চোন তুমি মই নহলে থাকিবই নোৱাৰা, মোৰ কাৰণে একদম বলিয়া হৈ থাকা। মোৰ আগে পিছে ঘূৰি ফুৰা দেখোন, আৰু এতিয়া মোৰ লগত বহিবলৈও সংকোচ কৰিছা। কাৰণ তেতিয়া আমাৰ মাজত ৰিলেশ্যন আছিলে, তুমি মোৰ গাৰ্লফ্ৰেণ্ড আছিলা। আৰু এতিয়া আমাৰ মাজত তেনেকুৱা একো নাই, তুমি আৰু মই এতিয়া অচিনাকি। বা আকাশ, এনেকেও কব পাৰিলা তুমি আজি মোক? এবাৰো নুসুধিলা ন যে কেলে মই এনেকে কাম কৰা মানুহ হৈ পেলাই তোমালোকৰ ঘৰলে কাম কৰিবলৈ আহিছো, মোৰ পৰিস্থিতি কি, মোৰ লাইফত কি হৈ আছে, সেইবিলাক তোমাৰ একো প্ৰয়োজন নাই নেকি আকাশ? আমাৰ এতিয়া কোনো ৰিলেশ্যন নাই, আমি দুইটা এতিয়া ইটোৱে সিটোৰ কাৰণে অচিনাকি। তুমি মোক এৰি থৈ গৈছিলা বেলেগ কাৰোবাৰ কাৰণে, এতিয়া মই বেলেগ কাৰোবাৰ হাজবেণ্ড হয়। তুমি এতিয়া কি কৰা কি নকৰা, তুমি কি পৰিস্থিতিত আছা, সেইবিলাক জানিবলৈ মোৰ কোনো প্ৰয়োজন নাই। তুমি ইমানকৈ সলনি হৈ গলানে আকাশ? তোমাৰ কি অকমানো মনত নাই আমাৰ সেই পুৰণা দিনবিলাক? চোৱা নিশা, তোমাক মই আকৌ কৈছো, এনেকে মোৰ ওচৰত আহি পেলাই বহি কথা কবলৈ কোনো প্ৰয়োজন নাই, মোৰ পৰা দূৰত থাকিবা, বুজিছা? আকাশ, মা, তুমি মই খুৰী, ছাৰৰ মোৰ বিষয়ে আছিলে, সেইটো কাৰণে মই ছাৰৰ কাৰণে কিবা এটা বনাই আনিছিলো, তাকে সুধিছো তেওঁক ভাল পাইছে নাই। ছাৰ, এতিয়া আৰাম পাইছে ন মোৰ বিষটো অকমান? খুৰী, আপুনি বহক, মই আপোনালৈ পানী আনিছো। ঠিক আছে। শুন,
মোৰ তোৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে কিন্তু তথাপিও কিছুমান ক্ষেত্ৰত নিজেই অলপ সাৱধান হৈ থকাটো উচিত দেই কাৰণ তই এতিয়া ঘৰ সংসাৰ কৰা ল'ৰাক বিয়া পাতিছ তোৰ এজনী ভাল সংগিনী আছে সেইবিলাক চবটো তোৰ হাততে আছে অলপ চাবি আৰু মা তুমি ভুল বুজিছা তেনেকুৱা একো নাই একদম নিশ্চিন্ত থাকা তুমি ঠিক আছে বাৰু নিশা আজি মোৰ স্কুলত মিটিং এখন আছে আহোঁতে অকমান দেৰি হ'ব দেই আপুনি চিন্তাই নকৰিব বাইদেউ মই ইয়াত সকলো চম্ভালি ল'ম ঠিক আছে বাৰু আৰু কামৰ মাজত আকৌ আকাশক সময়মতে খানাটো বনাই দিবলৈ পাহৰি নাযাবা দেই হয় বাইদেউ সন্ধিয়া শুনাচোন আকাশ কি হ'ল কোৱাচোন আজিও ইমান মনটো মাৰি আছা যে নাই একো নাই অলপ অফিচৰ কামৰ ষ্ট্ৰেছ আৰু বাকী একো নাই ঠিক আছে তেনেহ'লে মোৰ দেৰি হৈছে অফিচলৈ যাওঁ আহি পেলাই কথা পাতিম দেই আকাশ হ'ব তুমি যোৱা আকাশ ৰ'বাচোন অকমান কোৱা কি কবলৈ আছিলে কি এতিয়া মোৰ ফালে চাই কথা ক'বও নোৱাৰা হ'লা নেকি তুমি এইফালে চোৱা আকৌ তোমাৰ লগত কথা আছে মোৰ কোৱা কি কথা আছিলে এনেকে আৰু মোৰ পৰা কিমান পলাই ফুৰিবা আকাশ নিশা তোমাক মই সেইদিনাও কৈছো নহয় মোৰ পৰা আঁতৰি থাকিবলৈ তোমাৰ পৰা দূৰটো মই সেইদিনাই হৈ গলো আকাশ যোনদিনা তুমি মোক এৰি পেলাই বেলেগক বিয়া পাতিলা মই তোমাক এৰা নাছিলো তুমি মোক এৰি থৈ গৈছিলা বেলেগৰ কাৰণে মোৰ ভুল হ'ল মানিছো মই আৰু সেই ভুলৰ শাস্তি মোৰ পত্নীয়ে কিয় পাব লাগে কাৰণ তাই মোৰ জেগা লৈছে কি কব বিচাৰিছা তুমি কিয় একো নজনা হৈ গলা নেকি এতিয়া তোমাৰ লাইফত যিটো জেগা সন্ধিয়াৰ হৈ আছে এতিয়া সেইটো জেগা অকল মোৰ হ'ব লাগে বছ বহুত হৈ গল নিশা বন্ধ কৰা এইবিলাক এতিয়া আৰু মই নৰখো তুমি হয়তো পাহৰি গৈছা যে মই এতিয়া আন কাৰোবাক বিয়া পাতিছো আৰু তুমি হয়তো পাহৰি গৈছা যে তোমাৰ লগত কটোৱা প্ৰত্যেকটো মোমেন্টৰ ফটো আৰু ভিডিঅ' মোৰ ওচৰত আছে যদি তোমাৰ নিজৰ ওচৰত ৰাখা অকল মোৰ ওচৰত ৰাখিম জানো নিশা তাৰমানে তুমি কি কৰিব বিচাৰিছা বহুত সহজ মোক বুজি পোৱাটো মই কি বিচাৰিছো আৰু কি কৰিব খুজিছো স্পষ্ট কোৱা কি বিচাৰিছা তুমি সন্ধিয়া এৰি দিয়া পাগল হৈছা নেকি তুমি নিশা মোক অকল মোৰ ভাল পোৱা ঘূৰাই লাগে বাছ ভাল পোৱা ভাল পোৱা ভাল পোৱাই কাৰোবাৰ ঘৰ ভঙাটো নিশিকাই নিশা মই সেইবোৰ একো নাজানো আৰু যদি মই তোমাৰ কথা নামানো তেতিয়া এই ফটো আৰু ভিডিঅ' যিখিনি আমাৰ আছিলে সেইখিনি গোটেইখিনি মই সন্ধিয়াক দি দিম তুমি মোক ব্লেকমেইল কৰিছা যদি তুমি তেনেকেই ভাবিব বিচাৰিছা ভাবা নিশা ভালকে ভাবি লোৱা এতিয়াও সময় আছে তোমাৰ হাতত কি কৰিবা ভাবি পেলাই মোক জনাই দিবা শুন অকমান এপিনে আহিবিচোন কোৱাচোন মা শুন সঁচাকে কচোন কথাটো কিনো কোনটো কথানো মা যিটো কথা তই কব খুজিও কব পৰা নাই ক তোৰ চেহেৰাই কয় নহয় তই যে কিবা এটা টেনচনত আছ বুলি একো কথা লুকুৱাব নালাগে মাৰৰ পৰা সঁচা সঁচিকে কচোন কি হৈ আছে কি চলি আছে তোৰ মনত মা ক মা আচলতে নিশা মোৰ এক্স গাৰ্লফ্ৰেণ্ড হয় মোৰ মনে কৈ আছিলে কিবা এটাতো কথা আছে তহঁত দুইটাৰ মাজত কিন্তু মই সন্ধিয়াক কেতিয়াও ঠগা নাই মা মই জানো শুন মোৰ ল'ৰাই কেতিয়াও এইটো কাম কৰিব নোৱাৰে কিন্তু মা তাই এতিয়া মোক ব্লেকমেইল কৰি আছে কি তাই কৈছে তাইৰ ওচৰত হেনো তাইৰো মোৰ ফটো আৰু ভিডিঅ' আছে তাইৰ মতে কিন্তু মোৰতো তেনেকুৱা একো মনতে পৰা নাই মা হে ভগৱান তাইৰ মতে মই সন্ধিয়াক এৰি দিব লাগে মা আৰু তই কি বিচাৰিছ মই সন্ধিয়াক বিয়া পাতিছো মা মই তাইক বহুত ভাল পাওঁ তাইক মই কেতিয়াও ঠগাৰ কথা বা এৰি দিয়াৰ কথা ভাবিবই নোৱাৰো মোৰ তোৰ ওপৰত বিশ্বাস আছে শুন কিন্তু এতিয়া মই কি কৰিম মা কিনো কৰিব পাৰিবি আমি তাইক বুজাবলৈ চেষ্টা কৰিম আৰু মা মই বুজাবলৈ বহুত চেষ্টা কৰিছো কিন্তু তাই একো বুজিবই নিবিচাৰে তথাপিও বুজাবতো লাগিবই বোৱাৰীৰ কাৰণে চিন্তা কৰি হলেও আমি চেষ্টা এটাটো কৰিব লাগিব মা মই যে একো ভাবিয়ে পোৱা নাই মনে মনে কিন্তু মোৰ বহুত ভয় লাগি আছে সন্ধিয়াই যদি কিবা ভুল বুজাবুজি হৈ মোক এৰি দিয়ে তেতিয়া কি হব মা নাই শুন তোৰ মনততো বেয়া ভাৱ নাই সেইকাৰণে একো বেয়া নহয় তই চিন্তা নকৰিবি আমি নিশাক বুজাম আৰু সন্ধিয়াই যদি গম পাব দে সঁচা কথাটোতো তাইও গম পাব লাগে নহয় জানো আৰু তাইতো বুজি পাব চাবি একো ভুল বুজাবুজি নহয় সকলো ঠিক হৈ যাব শুন চিন্তা নকৰিবি মা একো নাই শুন দুখ নকৰিবি চব ঠিক হব মই আছো নহয়